যদি আপুনিও স্মকিং কৰে এই ধূমপানৰ তথ্য যিবোৰ আপোনালোকে নাজানে আজিৰ এই ভিডিঅ'টোত এই ফেক্টৰ কথা ক'ম তো সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আপোনালোকে জানেনে ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ 10 গুণ বেছি কোষ থাকে গতিকে আপুনিও জানে যে ধূমপান আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক কিন্তু ধূমপান সঁচাকৈ কিমান বিপদজনক ইয়াত কেইটামান ভিডিঅ' তথ্য কৈছো যিয়ে আপোনাক আপোনাৰ স্বাস্থ্যৰ বাবে ইয়াৰ বিপদবোৰ বুজোৱাত সহায় কৰিব ধূমপানে আপোনাৰ চেহেৰা কেনেদৰে প্ৰভাৱিত কৰে ধূমপান নকৰা ব্যক্তিতকৈ ধূমপান কৰা ব্যক্তিৰ 10 গুণ বেছি কোষ থাকে যিনত এভাৰেজ চিগাৰেটৰ পেকেটৰ ফলত যদি 10 বছৰত দুটা দাঁত হেৰাব পাৰে ধূমপানে আপোনাৰ চুলি অধিক ধপাত সদৃশ ৰূপলৈ পৰিৱৰ্তন কৰে আৰু আপোনাৰ হাতবোৰ দেখিবলৈ আৰু ভয়ংকৰ গন্ধ তৈয়াৰ কৰে ই আপোনাৰ উশাহৰ গন্ধটো অত্যাধিক মনোৰম নকৰে ধূমপান কৰা ব্যক্তিৰ জীৱনকাল ধূমপান নকৰা ব্যক্তিতকৈ কম নেকি তো এভাৰেজ হিচাপত হয় গৱেষণাই ইংগিত দিছে যে ধূমপান কৰা লোকৰ তুলনাত ধূমপান নকৰা লোকৰ তুলনাত এভাৰেজ 6 বছৰ আগতে মৃত্যু হোৱাৰ সম্ভাৱনা আছে একেটা গৱেষণাত এইটোও পোৱা গৈছে যে ধূমপান কৰা প্ৰতিটো চিগাৰেটৰ পৰা 11 মিনিটৰ বাবে এজন এভাৰেজ পুৰুষৰ ধূমপেশীৰ জীৱন বিচ্ছিন্ন কৰা হয় ধূমপানে হত্যা কৰে নেকি প্ৰতি 8 ছেকেণ্ডৰ ধপাতৰ ফলত পৃথিৱীৰ ক'ৰবাত নহয় ক'ৰবাত মৃত্যু হয় ধপাত সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ 3 জনৰ ভিতৰত এজন ধূম্ৰপানকাৰীৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে চিগাৰেটৰ ধোঁৱাত 11টা ৰাসায়নিক যৌগ থাকে যিয়ে কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে আমেৰিকাত সকলো স্বাস্থ্য সেৱাৰ ব্যয় কমেও 7% ধূমপানৰ ফলত হয় আৰু ইয়াৰ ফলত প্ৰতিদিনে প্ৰায় 445টা হাঁওফাঁওৰ কৰ্কট ৰোগ হয় বছৰত 50,000কৈ অধিক আমেৰিকান লোকৰ ছেকেণ্ড হেণ্ড ধোঁৱাৰ ফলত মৃত্যু মুখত পৰে যাৰ ফলত পৃথিৱীত যথেষ্ট বেছি ধূমপান কৰা লোকৰ মৃত্যু হয় যদি আজি এই ভিডিঅ'টো চাইছে যদি আপোনালোকে ধূমপান কৰে তেন্তে আপোনালোকে আজিৰ পৰাই ধূমপান কৰা বাদ দিয়ক তো আজিৰ ভিডিঅ'টোত এইটোৱে ফেক্ট আছিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব